মৰমৰ কণমানিসকল, তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম অসমীয়া ভাষাৰ কেইটামান সমাৰ্থক শব্দ। এতিয়া সমাৰ্থক শব্দ শিকাৰ আগতে আমি জানিব লাগিব যে সমাৰ্থক শব্দ বোলে কাক। সমাৰ্থক শব্দ হৈছে সেইবোৰ শব্দ যিবোৰ শব্দই একে অৰ্থ বুজায়। এতিয়া ধৰা আমি ঘৰতে কিছুমান সমাৰ্থক শব্দ ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আমি সেইবোৰ বুজি নাপাওঁ। এতিয়া যেনে ধৰা আমি আমাৰ মাক কি বুলি মাতো? মা বুলি মাতো। এতিয়া মাৰ সমাৰ্থক শব্দ হৈছে আই। দেউতাক আমি দেউতা বুলি মাতো, তো দেউতাৰ সমাৰ্থক শব্দ হৈছে পিতাই। ঠিক তেনেকুৱাকৈ অসমীয়া ভাষাত বহুতো সমাৰ্থক শব্দ আছে। তাৰ মাজৰ পৰা আজি আমি মাত্ৰ কেইটামান সমাৰ্থক শব্দ শিকিম। তেন্তে ব'লা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। এতিয়া তোমালোকে বৰ্ডৰ ফালে চালে দেখিবা যে মই কেইটামান সমাৰ্থক শব্দ লিখি ৰাখিছোঁ। আৰু সেই সমাৰ্থক শব্দবোৰ প্ৰথমটো হৈছে জুলুঙা। জুলুঙা শব্দটো তোমালোকে আগতে শুনিছা। জুলুঙা মানে হৈছে মোনা। মোনা মানে বেগ। এই যে বজাৰ কৰা মোনা হওক, স্কুলত যোৱা মোনা হওক, জুলুঙাক কি কয়? মোনা বুলি কয়। মোনা বুলি ক'লে আমি জুলুঙা বুজিম, জুলুঙা বুলি ক'লেও আমি মোনা বুজিম। মানে দুটা শব্দই একে অৰ্থ প্ৰকাশ কৰে, সেইটো কাৰণে এইটো সমাৰ্থক শব্দ বোলে। তাৰ পিছৰ শব্দটো হৈছে বুন্দা। আমি প্ৰায় কোৱা শুনো বুন্দা মেকুৰী, বুন্দা মেকুৰী। বুন্দা বুন্দা মানে হৈছে ডাঙৰ মতা মেকুৰী। বুন্দা মানে ডাঙৰ মতা মেকুৰী, মাইকী মেকুৰী নহয়। ডাঙৰ মতা মেকুৰীক বুন্দা বুলি কোৱা হয়। তাৰপিছত আছে সন্মুখ। সন্মুখ যেনে ঘৰৰ সন্মুখ, বিদ্যালয়ৰ সন্মুখ। সন্মুখ মানে হৈছে আগফাল, মানে ঘৰৰ আগফাল, বিদ্যালয়ৰ আগফাল। দুটা শব্দই একে অৰ্থ প্ৰকাশ কৰে, সেইকাৰণে এইটোৱে আমাৰ সমাৰ্থক শব্দ। নিশা। নিশা মানে হৈছে ৰাতি, বা ৰাতি বুলি ক'লে আমি বুজি পাম নিশা। নিশা হৈছে ৰাতিৰ সমাৰ্থক শব্দ। তাৰপিছত আছে আঁৰি লোৱা। আঁৰি লোৱা মানে হ'ল ওলোমাই লোৱা। এই যে কান্ধত আঁৰি লয়, পিঠিত আঁৰি লয়, এইটো কি কয়? ওলোমাই লোৱা। বিশেষকৈ আমি বেগবিলাক কি কৰোঁ? কান্ধত বা পিঠিত আঁৰি লওঁ বা ওলোমাই লওঁ। ওলোমাই লোৱা আৰু আঁৰি লোৱা দুটা শব্দই একে অৰ্থকে প্ৰকাশ কৰে। পিলিঙা। পিলিঙা মানে হৈছে পাতল মনৰ। পাতল মানে অলপ চঞ্চল, চটফটীয়া, অলপ দৌৰি ফুৰে। তেনেকুৱা টাইপৰ মনক কি কয়? পিলিঙা মন বুলি কয়। পিলিঙা বা পাতল মনৰ। বিশেষকৈ পিলিঙা শব্দটো আমি চেঙেলীয়া বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কওঁ যে পিলিঙা ল'ৰা। ঠিক আছে? পিলিঙা মানে হৈছে পাতল বা চঞ্চল মনৰ। তো পিলিঙা মানেও পাতল আৰু পাতল মন মানে হ'ল পিলিঙা। দুয়োটাই এটা অৰ্থকে প্ৰকাশ কৰিছে, সেইকাৰণে এইটোৱে আনটোৰ সমাৰ্থক শব্দ। একেবাৰে শেষৰটো হৈছে গোটাব। গোটাব মানে হৈছে জমা কৰিব। এতিয়া ধৰা তুমি কেইটামান পেঞ্চিল গোটালা, কেইটামান কলম গোটালা, সেই গোটোৱাটো কি কৰা হয়? জমা কৰা বুলিও ক'ব পাৰি। যে পেঞ্চিল কেইটামান জমা কৰিলোঁ, কলম কেইটামান জমা কৰিলোঁ। তো জমা কৰা আৰু গোটাব এই দুটা একে অৰ্থই প্ৰকাশ কৰে। ইয়াতে যিকেইটা শব্দ দিয়া আছে, এই গোটেইকেইটা শব্দই ইটোৱে আনটোৰ লগত মিল আছে, মানে একে অৰ্থকে প্ৰকাশ কৰে। আৰু একে অৰ্থ প্ৰকাশ কৰা শব্দকে সমাৰ্থক শব্দ বুলি কোৱা হয়। এতিয়া অসমীয়াত বিভিন্ন সমাৰ্থক শব্দ আছে। আজি মাত্ৰ কেইটামান সমাৰ্থক শব্দৰ বিষয়েহে আমি আলোচনা কৰিলোঁ। আশা কৰোঁ এই পাঠটোৰ পৰা তোমালোক আটাই উপকৃত হৈছা। মই ধন্যবাদ জনাইছোঁ তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠত পুনৰ লগ হ'ম। তেতিয়ালৈকে তোমালোক আটাই ভালে থাকা, কুশলে থাকা আৰু খেলি থাকা।